নমস্কাৰ, মই ডলি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিএমডি ৰামধেনু। আজি ডিএমডি ৰামধেনু উপস্থিত আছে মেড ইন নলবাৰী টিমটিৰ সৈতে। তেওঁলোকৰ এখন নতুন অসমীয়া চিনেমা আহি আছে আৰু চিনেমাখনৰ নামেই হৈছে মেড ইন নলবাৰী। আচ্ছা, গুৱাহাটীলৈ গাড়ী পোৱা যাব নেকি? ঘাটলৈ যাবলৈ এখন গাড়ী নাই। এই সোপালৈ কেনেকৈ যাওঁ এতিয়া কোৱাচোন? দাদা মোৰ লগত আহক না আপুনি, মই ডাইৰেক্ট গুৱাহাটীক লৈ যাম আপোনাক। চিনেমাখনৰ পটভূমি ক'ত, চিনেমাখনৰ গ্ৰাম্য ভাষা কি, গ্ৰাম্য ভাষা তেওঁলোকে ব্যৱহাৰ কৰিছেনে, তেওঁলোকৰ যি এই যাত্ৰা চিনেমাখনৰ, আহকচোন আমি তেওঁলোকৰ সৈতে চিনাকি হওঁ আৰু জানো চিনেমাখনৰ আঁৰৰ কিছু জনা নজনা কথা। কোনোবাই উৰুৱাই দিয়া চিগাৰেটৰ ধোঁৱাত মই মেঘ আঁকো, যাওঁ লওক। কোনোবাই পেলাই দিয়া কাগজৰ টুকুৰাত মই সপোন দেখোঁ। প্ৰথমতে স্বাগতম জনাইছোঁ তনুজ দা। নমস্কাৰ, থেংক ইউ। চিনেমাখনৰ পটভূমি ক'ত? পটভূমি বুলি ক'লে গোটেই অসমতে শ্বুটিং হৈছে আৰু অসমতে চিনেমা। যিটো মূল কাহিনীভাগ আপোনালোকৰ চিনেমাখনৰ, এই কাহিনীভাগ ক'ত? কাহিনীভাগ নলবাৰী নহয় দেই, প্ৰথম কথা এইটো কৈ লৈছোঁ, নলবাৰী নহয়। নলবাৰী এটা মেটাফৰ। কাহিনীভাগ কি বুলি ক'ম, সম্বন্ধৰ ওপৰত, যে চিনেমাখন চালে গম পাব পাৰে। হয়, জিতু দা আছে য'ত অভিনয় কৰিছে। জিতু দা, আপোনাৰ অনুভৱ কেনেকুৱা ধৰণৰ? অনুভৱ ভালেই। প্ৰথম চিনেমা বুলিয়ে ক'ব লাগিব, মানে অলপ বেছিকৈ স্ক্ৰীন প্ৰেজেণ্ট হয়, ভালেই লাগিছে। একো নাই, হাঁহি আছে। বাকী যিটো সুধিলে মানে আপুনি পটভূমিৰ কথা, নলবাৰী পটভূমি নহয়, কিন্তু মানে গোটেইকেইটা চৰিত্ৰ নলবাৰীৰ লগত ক'ৰবাত এটা যোগসূত্ৰ আছে আৰু মাজুলীৰ পৰা ষ্টাৰ্ট হৈ নলবাৰীলৈকে জাৰ্ণি এটা, আমাৰ চাব ষ্টৰী আছে, এনেকৈ চিনেমাখন আগবাঢ়িছে। সকলোৰে এখন চিনাকি মুখ জনপ্ৰিয় অভিনেতা বিভূতি দা আছে এই চিনেমাখনত। আমি তেওঁৰ ওচৰলৈ যাম আৰু তেওঁৰ পৰা জানিম এই চিনেমাখনৰ লগত জড়িত হৈ কেনেকুৱা ধৰণৰ অনুভৱ আছে, কেনেকৈ তেওঁ আৰম্ভ কৰিলে, কি হ'ল কি নহ'ল, ভিতৰৰ হাঁহি ধেমালি সকলোখিনি জানিম। বিভূতি দা, স্বাগতম জনাইছোঁ। ধন্যবাদ। মই ডিএমডি ৰামধেনুৰ সকলো শ্ৰোতালৈ বা দৰ্শকলৈ মোৰ মৰমৰ নমস্কাৰ জনাইছোঁ। আৰু হয়, মেড ইন নলবাৰীখন খুব সুন্দৰ এটা অভিজ্ঞতা, কাৰণ এনেকুৱা এটা য়াং টিমৰ লগত মই কাম কৰাৰ সুযোগ দুবাৰ পাইছোঁ আৰু এইটো দ্বিতীয় সুযোগ। আৰু এওঁলোক ইটো টিমতকৈ ইটো যিটো য়াং টিম বুলি ভাবিছিলোঁ, তেওঁলোকতকৈও য়াংগাৰ। গতিকে মোৰ এক্সপিৰিয়েঞ্চখিনি য়াংগাৰ হৈ কওঁনে এতিয়া মই মোৰ বয়সত থাকি কওঁ, মই তাকে ভাবি পোৱা নাই, কিন্তু খুব ফূৰ্তি কৰিলোঁ। খুব ফূৰ্তি কৰিলোঁ, ইহঁতৰ ভাষাতে মই কথা পাতিলোঁ কেতিয়াবা আৰু কেতিয়াবা যেতিয়া গাৰ্জেনশ্বিপ ল'বলগীয়া হয়, তেতিয়া মই নিজৰ ভাষাত কথা পাতোঁ, আৰু যেতিয়া তেওঁলোকৰ লগত ধনী কৰিবলগীয়া হয় তেওঁলোকৰ লগত কথা পাতোঁ। আৰু বাকী এক্সপিৰিয়েঞ্চ আমাৰ খুব ভালেই হ'ল। যিটো যাত্ৰা আমি মাজুলীৰ পৰা আৰম্ভ কৰি নলবাৰীত শেষ কৰিলোঁ, সেই যাত্ৰাটোৰ মাজত বহুখিনি তেনেকুৱা সৰু সৰু কাহিনী আছে, যিবোৰ কাহিনী কিছুমান কাহিনী মোৰ চতত নাথাকোঁতে মই হয়তো গম পোৱা নাই, সেইখিনি কাহিনী অভিজ্ঞতা কৰোঁ আৰু মই থকা কাহিনীখিনি মই কৈ যাম। বাকী আৰু কেইজন আছে তেওঁলোক চিনাকি কৰি যাম। হয় বা আপোনালোকৰ মাজলৈ আহিছোঁ, দুগৰাকী মাজলৈ আহিছোঁ। চিনেমাখনত আপোনালোকে অভিনয় কৰিছে? মই অভিনয় কৰা নাই, মই এইখনত এছিষ্টে কৰিছোঁ আৰু চাৰা বাই অভিনয় কৰিছে। তাৰ পৰা অভিজ্ঞতা কওকচোন বাৰু। অভিজ্ঞতা খুবেই ভাল। আচলতে আপুনি চিনেমাখনৰ কথাই সুধি আছে, চিনেমাখনৰ জন্ম কেনেকৈ হ'ল মই সেইটো কৈ দিছোঁ। আমাৰ এটা বহুত সৰু টিম, ফ্লেশ্ববেক বুলি, আমি বহুত আগৰ পৰাই কাম কৰি আছোঁ। গতিকে আমি সেই আৰু নিজৰ আমাৰ মাজত যেতিয়া কেতিয়াবা শ্বৰ্ট ফিল্ম যেনেকুৱা কনচেপ্ট আহে, আমি সেইবোৰ আৰু ডিছকাছ কৰোঁ, তাৰপিছত আমি সেনেকৈ বনাওঁ। আমাৰ নিজৰ ইকুইপমেণ্ট চব নিজৰ লগতে আছে যিহেতু, তাৰপিছত আমি ভাবিলোঁ যে এইবাৰ অলপমান পিছত মানে নেক্সট পৰ্যায়লৈ যাওঁ। গতিকে আমি ভাবিলোঁ ফিচাৰ ফিল্ম এখন কৰোঁ। কিন্তু এই আৰু ন, হলত যেতিয়া বহি পেলাই আমি চিনেমা এখন চাওঁ, মানুহে ভাবে এই চিনেমাহে এক্টিং কৰে চাগে, আহে চাগে, আৰামছে হৈ যায় চাগে। কিন্তু পিছত যিখিনি ঘটনা ঘটে বা সেই এটা শ্বট ল'ব যাওঁতে পিছত কিমানখিনি প্লেনিং লাগে, কিমানখিনি ফিনেন্সিয়েলি আমি কিমান ভাবিব লাগে, সেই গোটেই কথাখিনি আচলতে যেতিয়া আমি কৰিবলৈ যাওঁ তেতিয়াহে বুজি উঠা যায়। আৰু মই কওঁ দৰ্শকক যে আমাৰ ইণ্ডিপেণ্ডেণ্ট টিম এটা, আৰু ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকিঙত বেছি কষ্ট হয়, কাৰণ কি আমাৰ তেনেকুৱা ধৰণৰ ফাইনেন্সাৰ নাথাকে। গতিকে আমি সেইটো এটা ক'ম যে আমাৰ এটা সৰু টিম আৰু আমি পইচাবোৰ ক'ৰ পৰা আহিলে?
সেইটো ন আমাৰ চবৰে জমা পইচা আৰু তেখেতে নিজেই নিজৰ ইনভেষ্টমেণ্ট আজিলৈ যিমান আছে মই ক'লোঁ ন আমি ভাবিলোঁ যে সৰু সৰু শ্বৰ্ট ফিল্মছ কৰি থকাতকৈ ভাবিলোঁ যে ফিচাৰ কিবা এটা ভাবোঁ যিটো আমি মানুহক উপহাৰ হিচাপেও দিব পাৰোঁ আৰু এনেকুৱা এটা কনচেপ্টত কৰোঁ যিটো কনচেপ্টে মানুহক চুব গতিকে আমাৰ কনচেপ্টটোৱে হৈছে সম্বন্ধ আজিকালি সম্বন্ধ হেৰাই যাবলৈ ধৰিছে গতিকে এই মৰম লগা কনচেপ্ট এটাক লৈ পেলাই আমি ওলাই আহিছোঁ এতিয়া আশা কৰিছোঁ যাতে মানুহে আমাক ছাপোৰ্ট কৰিব চাবলৈ ওলাই আহিব যদি চিনেমাখন নলবাৰী নহয় মেড ইন নলবাৰী নামটো কিয় দিলে সেইটোৱে ক'লোঁ নহয় মেটাফৰ নলবাৰীত চালে গম পাব ইয়াত কৈছে যে ইয়াতে কৈ দিলে তিনিজন মানে মাজুলীৰ পৰা তিনিজন বন্ধুৱে যাত্ৰা কৰিছিলে মানে তাত ক'ৰবাত মানে অভিয়াছলি নলবাৰী কিবা এটা জড়িত হৈ আছে সম্বন্ধ এটা হয় কিন্তু সেইটো কি সম্বন্ধ আমি একেবাৰে আৰু নাপাওঁ সেইটো কাৰণে নলবাৰীৰ মানুহখিনি বিশেষকৈ চাবই লাগিব চিনেমাখন নলবাৰীৰ মানুহখিনি চাবই লাগিব তেওঁলোকৰ আছে নিশ্চয় কিবা এটা আছে সেইটো চাবই লাগিব মানে চিনেমাখনত এটা হেৰি আমাৰ এতিয়া ছাপ'জ আমাৰ এখন এতিয়া চিৰিয়েল বহুত চলি আছে বেহৰবাৰী আউটপোষ্ট সেইখন অকল যে বেহৰবাৰীৰ মানুহৰ কাৰণে হয় বা হেৰিৰ কাৰণে সেনেকুৱা নহয় গোটেইখন গোটেই অসমৰ মানুহে চায় তো মেড ইন নলবাৰীও তেনেকুৱা এটা চেপ্টাৰ মানে তো আমি এইটো নামটো মেড ইন শিৱসাগৰো দিব পাৰিলোঁ হয় বা মেড ইন যোৰহাটো দিব পাৰিলোঁ মেড ইন নগাঁও দিব পাৰিলোঁ হয় কিন্তু যি কেৰেক্টাৰকেইটা মই ক'লোঁ অলৰেডি সিহঁতৰ কিবা এটা যোগসূত্ৰ আছে আৰু চিনেমাখনৰ আঁৰত মানে কিছুমান কাহিনী থাকে ন যে য'ৰ পৰা সমলবোৰ পোৱা যায় তো তেনেকুৱাই এই তনু যে কিবা এখন চিনেমাৰ কাৰণে মানে নলবাৰীলৈ এই জাৰ্ণি এটা কৰিছিল হয় সৰুতে মানে তাৰ কিবা কাৰণত ট্ৰিপটো কেঞ্চেল হৈ থাকিল মোৰ কাৰণে হওক কালপিতটো আপুনি নেকি বাৰু তেনেকুৱাই তো সেইটো টাইমত সি মানে নলবাৰীলৈ জাৰ্ণি এটা কৰিছিল মানে চ'ল' ট্ৰিপ এটা তাত সি মানে ড্ৰাইভাৰ এজন লগ পালে লগ পাই পেলাই সি তাত কিছুমান সমল পাৰে সমল পাই সি সেই থটটোক তাৰ সেই ৰথত সি ক'ৰবাত ৰেচপেক্ট দি সেই নামটো মেড ইন নলবাৰী মেড ইন চাইনা মেড ইন নলবাৰী নলবাৰী বা আপুনি যিহেতু চিনেমাখন অভিনয় কৰিছে এটা প্ৰশ্ন আপোনালৈ উত্থাপন কৰিছোঁ পোনপটীয়াকৈ অসমীয়া চিনেমাৰ যিটো নতুন ধাৰা সেই ধাৰাটোৰ লগত আপোনালোকৰ চিনেমাখনে ব্ৰেক কৰিবনে আমাৰ চিনেমাখনৰ যেনেকুৱা এটা চিন্তাধাৰাক লৈ আমি আগবাঢ়িছোঁ বা তাৰ গোটেই থিমটো যেনেকুৱা ধৰণৰ হয় অলৰেডি তঞ্জে কৈছে যে খুব বেছি সম্বন্ধৰ লগত জড়িত সম্বন্ধবোৰৰ কথা আমি কৈছোঁ আৰু প্লাছ টেকনিকেলিয়ে হওক বা উইথ মিউজিকেই হওক বা যিকোনো ধৰণে হওক আমি অভিনয়ৰ ক্ষেত্ৰৰ পৰাই হওক বা স্ক্ৰিপ্টৰ ক্ষেত্ৰৰ পৰাই হওক যিমানখিনি তাত নিখুঁতভাৱে কাম কৰিবলৈ চেষ্টা কৰা হৈছে তো ক'ৰবাত নহয় ক'ৰবাত সেই ধাৰাটো হয়তো এইটো ক'ব পাৰি যে ধাৰাটো ব্ৰেক কৰিব বুলি ক'ব নোৱাৰি কিন্তু নতুন অসমীয়া চিনেমাৰ এটা যিটো ধাৰা ষ্টাৰ্ট হৈছে সৃষ্টি হৈছে যিটো বস্তু মানুহে চাবলৈ ভাল পাইছে নতুন কিবা এটা পাইছে সেই ধাৰাটোৰ লগত খাপ খাব পাৰিব এইটো ফৰ চিয়'ৰ ক'ব পাৰি ধন্যবাদ স্বাগতবা আকৌ আহিম আপোনাৰ মাজলৈ কিন্তু আহিছোঁ আকৌ এবাৰ নিহালদাৰ ওচৰলৈ যিহেতু এই চিনেমাখনত আপুনি গীত পৰিৱেশন কৰিছে কওকচোন কেনেকুৱা ধৰণৰ গীত পাব ৰাইজে হয় মানে চিনেমাখনৰ গীতকেইটা খুবেই ধুনীয়া আৰু খুবেই ইউনিক মই গাইছোঁ এটি গীত আৰু পাৰ্থই গাইছে আৰু সংগীত কৰিছে আমাৰ তৰালী বা আৰু শব্দ দিছে আমাৰ দেৱজিৎ দাই আৰু মিউজিকে মানে ফিল্মখনত এটা অন্য স্তৰ লৈ যাব হয় যদি গম পায় আৰু মানে 70% ফিল্ম বাকী 30% মানে মিউজিকে দিব মানে গোটেইখিনি চ' গোটেই ফিল্মখন মিউজিকেল ফিল্ম এটা হৈ থাকিব আৰু চালেই মানে এনেকুৱা লাগিব কেতিয়া শেষ হৈ গ'ল এনেকুৱা লাগিব মানে কেনেকৈ সময়খিনি গুচি গ'ল গমেই নাপাব ত' মিউজিকে বহুতখিনি সহায় কৰিছে ফিল্মখনক এটা বেলেগ ষ্টৰ লৈ যোৱাত আৰু সঁচাকৈ মানে অলপমান বেলেগ টেষ্ট এটা পাব আৰু ইতিমধ্যে গীত এটা ৰিলিজ হৈছে আমাৰ পাৰ্থ গীত সেইটো শুনি বহুতেই ভাল পাইছে আমাৰ লাভ কৰিছে গীতটি আৰু চাওঁচোন এনেকুৱা হ'ব আমি পুনৰ বিভূতিদাৰ মাজলৈ বিভূতিদাৰ ওচৰলৈ আহিছোঁ দাদা এটা প্ৰশ্ন কৰিছোঁ আকৌ পোনপটীয়াকৈ সাধাৰণতে অসমীয়া চিনেমা মানুহে হাত তুলি নলয় বা চাবলৈ ইচ্ছা নকৰে অসমীয়া চিনেমাহে চাবলৈ নাযাওঁ তো মেড ইন নলবাৰী আহি আছে অসমীয়া চিনেমা যিটো গতি কৰিছে এতিয়া মানুহে আদৰি লয় কি ক'ব কিয় নলয় অসমীয়া চিনেমা মই এটাই কথা কওঁ চিনেমা আচলতে ভাষা যিয়ে নহওক লাগিলে চিনেমাৰ এটা নিজৰ সুকীয়া লেংগুৱেজ আছে যিটো লেংগুৱেজে যিকোনো প্ৰান্তৰ মানুহৰ হৃদয় চুব পাৰে এণ্টাৰটেইনমেণ্টেই হওক বা তাৰ ভিতৰত সন্নিৱিষ্ট চেণ্টিমেণ্টছবিলাকেই হওক আৱেগ অনুভূতিবিলাক যিবিলাক দেখুওৱা হয় সৰ্বজনৰ কাৰণে এইটো অকল অসমীয়া মানুহৰ কাৰণে বুলিয়ে নহয় আমি এটা ভুল কৰি আছোঁ ক'ৰবাত যিহেতু অসমত বা পাঞ্জাৱত বা হাৰিয়ানাত বা চাউথত বা তেনেকুৱা ধৰণৰ বিভিন্ন লেংগুৱেজৰ চিনেমাবোৰ চলে তেওঁলোকৰ মানুহখিনিয়ে চায় তেওঁলোকৰ পৰাই বক্স অফিচলৈ পইচাকেইটা আহে ঠিক তেনেকৈ আমি অসমীয়া চিনেমাৰ যেতিয়া আমি পাব্লিচিটি কৰোঁ বা
মানুহক যেতিয়া আহ্বান জনাওঁ আমাৰ চিনেমাখন চাওক বুলি, তেতিয়া আমি অসমবাসী বুলি ক'ব লাগে। আমি অসমীয়া মানুহে চাওকহি আহক অসমীয়া চিনেমা, সেইটো ভুল হয়। কাৰণ আমি ডে টু ডে লাইফত কি বিভিন্ন লিংগুইষ্টিক গ্ৰুপৰ লগত আমাৰ আদান প্ৰদান হৈ থাকে, গতিকে তেওঁলোকেও চাব লাগে। তেওঁলোক যিহেতু ইয়াৰে বাসিন্দা, তেওঁলোকে ইয়াৰে চেণ্টিমেণ্টৰ লগত ঘুলি মেলি তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম কাজ চলাই আছে, ডে টু ডে সদায় পাই আছোঁ। ঠিক সেইকাৰণে অসমবাসীয়ে চাব লাগে। আৰু মই সদায় আশাবাদী এটা কথা, এতিয়া কেইদিনমানৰ আগৰ পৰা আমি দেখিছোঁ যে হিন্দী চিনেমাও অসমীয়া চিনেমাৰ প্ৰকোপত হলৰ পৰা উঠাই দিবলগীয়া হৈছে, গতিকে এইটো খুব ভাল চাইন। আৰু বহুতে কয় চিনেমা ইমানকৈ হৈছে, কোনখন চিনেমাই কি কৰিব কি নাই। এটাই কথা জানো যে ছাৰপ্লাছ হোৱাটো বেয়া নহয়। যিমান মানুহে তৈয়াৰ কৰিব পাৰে, যাৰ কাৰোবাৰ ক্ষমতা আছে, ক্ষমতা থকা মানুহে চিনেমা কৰক, ক্ৰিয়েটিভ মানুহে চিনেমা কৰক। আৰু আমাৰ চিনেমাখিনি যেতিয়া মানুহে গম পাব যে ইয়াত কিবা এটা নতুন হালচাল হৈছে, সেই তেতিয়াহে বৰশীটো পায়। মাছ নথকা পুখুৰীখনত কোনোবাই বৰশী টোপাই জানো? নোটোপাই নহয়। মাছ যেতিয়া খলকনি লগাই থাকিব, খল ইয়াত বৰশী দিলে বা জাল পেলালে মাছ পাওঁ। ঠিক তেনেকুৱাই বজাৰ এখন তেনেকুৱাই হ'ব লাগে বুলি মোৰ সেইটো নিজৰ বিশ্বাস। আৰু অসমীয়া চিনেমাই সেইটো ফালে গতি কৰি আছে, খুব ভাল কথা। ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ তনুজৰ নিচিনা তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট বহুত মানে কষ্ট কৰি গোটোৱা ধন, অ'টোৰ পৰা ধাৰ লৈ লোৱা ধনেৰে চিনেমা এখন তৈয়াৰ কৰে। আৰু সেইখন চিনেমা অলপ হ'লেও যদি মানুহখিনিয়ে চাবলৈ আহে, আমাৰ লিংগুইষ্টিক গ্ৰুপ, আমাৰ অসমীয়া কোৱা মানুহ 3 কোটি মানুহৰ 40% অসমীয়া কোৱা মানুহ, তাৰমানে 1,20,00,000 মানুহে অসমীয়াত আদান প্ৰদান কৰে। কিন্তু সেই 1,20,00,000 মানুহে কোনোবা এখন অসমীয়া চিনেমা চাইছিল? গতিকে কিমান ডাঙৰ এখন বজাৰ আমি এতিয়ালৈকে ধৰিব পৰা নাই, বুজিছেনে? সেইটো কেনেকৈ ধৰিব পাৰোঁ কি নাই, সেইটো বিভিন্ন ধৰণৰ মহলত চলি থাকিব সেই মন্ত্ৰণাবিলাক। আমি এক্টিং কৰা মানুহ, চিনেমা কৰা মানুহ, আমি চিনেমা কৰি যাম, আমি মানুহক সেই বস্তুবোৰ দি যাম। মানুহে যিবিলাক সচৰাচৰ দেখি থাকিও আওকাণ কৰে, তেনেকুৱা বস্তুবিলাক মানুহক অনুপ্ৰিয়াই দিবলৈ চেষ্টা কৰিম। আৰু সেই অনুপ্ৰিয়াই দিয়া চেষ্টাটোৱে হৈছে মেড ইন নলবাৰী। মই এই GMD ৰামধেনুৰ জৰিয়তে দৰ্শকক এটা কথা ক'ব বিচাৰোঁ যে মেড ইন নলবাৰী 2 ডিচেম্বৰত যিখন মুক্তি পাব চিনেমা আপোনাৰ ওচৰ চুবুৰীত, চিনেমাখন চাবলৈ যাওঁ। চিনেমাখন চাবলৈ গৈ ঘূৰি আহি যদি কেনেবাকৈ বেয়া পায় মোক ক'ব। মই ইমান সাহসেৰে কৈছোঁ, কি কাৰণে বুকু ডাঠি কৈছোঁ, ইমান সাহসেৰে কৈছোঁ যে আপোনালোকে খুব মৰম বোলা বস্তুটো কি, সময়নো কি, সময়ৰ মাজত সম্বন্ধবোৰনো কেনেকৈ সোমাই আছে, সেই বস্তুবোৰ আমি দিবলৈ চেষ্টা কৰিছোঁ। চাবগৈচোন, তাৰপিছত যদি বেয়া পায় মোৰ পৰৱৰ্তী চিনেমা চাব নালাগে। এটাই কথা, চব বাদ দি এটাই কাম, যেনে তেনে মেড ইন নলবাৰী চাওঁ। আহক আমি নলবাৰীৰ চিনেমাখন চাওঁ। তনুজ দা 2 ডিচেম্বৰত একেদিনাই একেটা চিনেমা হলতে, সকলো চিনেমা হলতে 4খনকৈ অসমীয়া চিনেমা আহি আছে। 4খন আহি আছে। তাত আপোনাৰ ছবিখন আছে মেড ইন নলবাৰী। কেনেকুৱা ভাবে, কি ভাবে যে আগবাঢ়িবনে, আগবাঢ়ি যাবনে? আমাৰখনতো হিট হ'ব, এইটো আশাবাদী। যদি চিনেমা হললৈ আহে, এইটো কথা গেৰেণ্টি বুকু ডাঠি ক'ব পাৰোঁ যে চিনেমা হললৈ আহক। আৰু যদি বেয়া পোৱা মানুহজনৰ লগত আহক, ভাল পোৱা মানুহজনৰ লগত আহক। যদিও বেয়া পোৱা মানুহজনৰ লগত কেতিয়াবা সেই বন্ধুজনৰ লগত খুট খাট লাগিছিলে, হলৰ পৰা ওলোৱাৰ পিছত সেই মানুহজনৰ লগত হয়তো এবাৰ হাক কৰিবলৈ মন যাব, নহ'লে হয়তো ফুল এণ্টাৰটেইনমেণ্ট নেকি? মই সেইটো এণ্টাৰটেইনমেণ্ট বুলি নকওঁ, চিনেমা ইজ চ'ৰ্চ অফ এণ্টাৰটেইনমেণ্ট, বাট হয় মানুহে ভাল পাব, সেইটো মই আশাবাদী। বিভূতিদাই কোৱাৰ নিচিনা মই সেইটো আশাবাদী। আৰু আহক, চিনেমা হললৈ আহক। আৰু চিনেমাখন নিশ্চয় বেলেগক তুলনা নকৰোঁ, কিন্তু হয় ভাল পাই, ভাল নোপোৱাকৈ কোনো নাযায়, উভতি যাব নোৱাৰে। ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে। আহক সকলোৱে মেড ইন নলবাৰী চাওঁ, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এণ্ড ফ'ল' কৰিব। ফেচবুকত আৰু ইউটিউবত ফ'ল' কৰিব লাগিব। ফেচবুকত ফ'ল' কৰিব লাগিব। আচলতে মই অলপমান টেকনিকেলি ছ'চিয়েল মিডিয়াত অলপ কমকৈ থাকোঁ, যি নহওক। ধন্যবাদ। চাই থাকক DMD ৰামধেনু।